হেল্ল' এভৰিৱান, আকৌ আহিবলৈ মন গ'ল নহয় আপোনালোকৰ মাজলৈ। মানে কিনো আৰু আজি আকৌ মাংস অকণ আনিছিলে দেই, ব্ৰইলাৰ মাংস। গতিকে ব্ৰইলাৰ মাংস অকণনো মই কেনেকৈ বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ মন গ'ল। দুটামান দিছোঁ বাৰু মাংস বনোৱা ভিডিঅ', তথাপিতো আজি মন গ'ল যেতিয়া আকৌ দি দিছোঁ আৰু। ভিডিঅ' যেতিয়া বনাওঁৱে টপিক এটাহে লাগে আৰু নহয় জানো। আৰু আপোনালোকে নাভাবিব আকৌ ইচ ৰাম ব্ৰইলাৰ মাংস অকণ আনিলে তাকে বনাইছে, তাকে দেখালেহে হয়। এনেই আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰি ভাল লাগে দিয়কচোন। আৰু মাংসখিনি ধুনীয়াকৈ ধুই পখালি মা মছলা দি তেল অকণ দি মঠি ল'লোঁ। আৰু ইফালে যোগাৰ কৰি ল'লোঁ পিঁয়াজ, নহৰু, আদা সেইখিনি যিখিনি খুন্দিব লাগে খুন্দি ল'লোঁ আৰু খুন্দি মেলি থৈ দিলোঁ। তাৰপাছতে আকৌ এইফালে কেৰাহী মই গেছৰ ওপৰত দিলোঁৱেই, গৰম হোৱাৰ লগে লগে তেল দিলোঁ। আকৌ তেল গৰম হোৱাৰ লগে লগে ইয়াত দি দিলোঁ পিঁয়াজখিনি আৰু নহৰুখিনি যিখিনি খুন্দি থৈছিলোঁ। তাৰপাছতে লগতে দিছোঁ তেজপাত এটা দুটা ধুনীয়াকৈ দি দিছোঁ আৰু তেজপাতৰ গোন্ধটো বেছি ভাল লাগে। আৰু তাৰ লগতে দিছোঁ অকণমান গৰম মছলা। আপোনালোকে বাৰু তেলত গৰম মছলা দিয়েনে? মই অকণমান দিওঁ, কিন্তু মাংসতহে আকৌ দেই, বেলেগ চব্জিত নহয়। আৰু গোটেইখিনি মিহলাই একদম ধুনীয়াকৈ অকণমান দেৰি লৰাই ল'লোঁ। আৰু লৰাই লোৱাৰ পিছত এয়া ৰঙা হৈ গ'ল। ৰঙা হোৱাৰ লগে লগে ঢালি দিলোঁ মাংসখিনি যিখিনি মঠি থৈছিলোঁ তেল দি পেলাই মা মছলা দি। আৰু ধুনীয়াকৈ সেইখিনি লৰাই ল'লোঁ, মিক্স কৰি ল'লোঁ। লৰাই লৈ পেলাই অকণমান দেৰি থকাৰ পাছতে মাংসৰ লগত আকৌ মই যিখিনি মিহলাবলৈ থৈ দিছোঁ সেইখিনি হৈছে এইখিনি। চাওকচোন কি কি মই মিহলাম এয়া বেঙেনা এটাও দিম বুলি ভাবিলোঁ, বিলাহী এটা কুটি থৈছোঁ, আলু দুটা কুটি থৈছোঁ, নতুন আলু। আৰু গোটেইখিনি মিহলাই মেলি এয়া লৰাই লোৱাৰ পিছত এয়া হ'ল। আৰু এইফালে ধনিয়া, মই নিজে কৰা ধনিয়া দেই, লোকেল ধনিয়া। আৰু এইফালে হৈছে জালুকৰ গুড়ি, আজি জালুকৰ গুড়ি দিম বুলি ভাবিছোঁ। আৰু অৱশেষত জালুকৰ গুড়ি দিয়াৰ পিছত এইখিনি চাওকচোন কেনেকুৱা হৈ গ'ল। আৰু অৱশেষত ভাতৰ থালিখন এইখন দেখিছেনে বাৰু? থালিখনৰ মুখৰ আগত আমাৰ দেহা মানুহ কি ধুনীয়াকৈ বহি আছে নহয়নে? গতিকে বাই বাই দেই।